ওয়েলকাম টু মাই ইউটিউব চেনেল NS ট্ৰেন্স একাডেমি। মোৰ এই NS ট্ৰেন্স একাডেমি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আনঅফিচিয়েল এনসাৰ কি দিম স্লেট এক্সাম 2022 পেপাৰ 2 এছামিছ। নমস্কাৰ, আজি মই এই ভিডিঅ'টোত NS স্লেটৰ অসমীয়া বিষয়ৰ প্ৰশ্নোত্তৰসমূহ মই আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমটো প্ৰশ্ন, হাজাৰ বছরের পুরাণ বাংলা ভাষায় বৌদ্ধ গান ও দোহা গ্ৰন্থখন প্ৰথম কোনে প্ৰকাশ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বংগীয় সাহিত্য পৰিষদ। 2 নম্বৰ প্ৰশ্ন, অসমীয়া লোকসাহিত্য ৰূপৰেখা গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডক্টৰ লীলা গগৈ। 3 নম্বৰ প্ৰশ্ন, গা বিন গা অমৃত শুকানে মেলক পাহি উক্ত কবিতাভাগে কোন কবি ৰচনা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পিছত আছে 4 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া গৱেষকজন হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উপেন্দ্ৰনাথ গোস্বামী। 5 নম্বৰ, অসমীয়া বিহুগীতৰ প্ৰথম সংকলিত গ্ৰন্থৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বিহুগীত আৰু বনগুহা। 6 নম্বৰ প্ৰশ্ন, আধুনিক যুগত অসমীয়া অনুবাদ সাহিত্যৰ শুভাৰম্ভ ঘটোৱা গ্ৰন্থখন হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নিউ টেষ্টামেণ্ট। ইয়াৰ পিছত আছে বড়োসকলৰ ধৰ্মীয় উৎসৱটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, খেৰাই পূজা। খেৰাই পূজা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কোৱেশ্যন নম্বৰ 8, বামুণীয়া, গড়গুঞা, কাইথিলি আৰু লহকৰী মধ্যযুগত এই 4টা প্ৰকাৰভেদ পোৱা অসমীয়া লিপিৰ উদ্ভৱ তলৰ কোনটো লিপিৰ পৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গুপ্ত লিপি। নেক্সট, অসমীয়া ৰিহাৰ পৰম্পৰা ক'ৰ পৰা আহিছে? এইটো গাৰোৰ পৰা হ'ব লাগে। এতিয়া আপোনালোকৰ মতে কি শুদ্ধ উত্তৰটো জনাব। 10 নম্বৰ, সংস্কৃত ভাষাৰ ব্যৱহাৰ আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মাগধী প্ৰাকৃতত। 11 নম্বৰ প্ৰশ্ন, দৰঙী ৰাজ্যৰ এজন প্ৰখ্যাত কবি গোপীনাথ পাঠকৰ পিতৃ হ'ল? ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰ। 12 নম্বৰ প্ৰশ্ন, দ্য ইভলিউশ্যন অফ এছামিছ স্ক্ৰিপ্ট গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহেন্দ্ৰ বৰা। কুৱেশ্যন নম্বৰ বি। 13 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ বুৰ আৰু বিলাক এই বহুবচনৰ প্ৰত্যয় দুটাৰ মূল বুলি ধৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অষ্ট্ৰিক ভাষা। কুৱেশ্যন নম্বৰ 14, পয়চাংকেন তলৰ কোনটো জনগোষ্ঠীৰ বসন্ত উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, আহোম। ইয়াৰ পিছৰ প্ৰশ্ন নম্বৰ 15, কানি বেহেৰুৱাৰ বিষয় কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কে গাৰ্ণী। কুৱেশ্যন নম্বৰ 16, শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰচকৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বড়ো চণ্ডীদাস। 17 নম্বৰ প্ৰশ্ন, মাধৱ কন্দলীৰ নামত প্ৰচলিত এখন কাব্যৰ নাম হ'ল? অপশ্যন বি, দেৱজিৎ কাব্য। এইটো শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 18, লৱ কুশৰ যুদ্ধ কাব্যৰ ৰচকৰ নাম হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, হৰিবৰ বিপ্ৰ। কুৱেশ্যন নম্বৰ 19, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ অনুৰাধা দেশ নামৰ উপন্যাসখন অসমীয়া কোনখন আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰান্তিক। কুৱেশ্যন নম্বৰ 20, তলৰ কোনটো উপাদান কবিতাত নাথাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দৃশ্য। দৃশ্য কবিতাত নাথাকে, নাটকত থাকে। কুৱেশ্যন নম্বৰ 21, শূন্য পুৰাণৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰামাই পণ্ডিত। কুৱেশ্যন নম্বৰ 22, কোনোবা শীতৰ এক বগা সন্ধিয়াত নামৰ কবিতা পুথিৰ ৰচক কোন? এইটো হ'ব অপশ্যন চি, হৰি বৰকাকতি। নেক্সট কুৱেশ্যন নম্বৰ 23, মাধৱদেৱে কোন অধ্যাপকৰ অধীনত অধ্যয়ন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন
চি ৰাজেন্দ্ৰ অধ্যাপক। আমাৰ বনি ফুলে ফুলে জগত নিজান জান ৰুণ নিদিবি বাহাত পাৰে মৌ নাগাবি গান। এই কবিতাটোৰ কবি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিত্ৰদেৱ মহন্ত, অপশ্যন চি। তলত দিয়া কোনটো উপন্যাস হিতাশ ডেকা ৰচনা কৰিছিল? 25 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মাটি কাৰ। উমাচল শিলালিপি কোন শতাব্দীৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5ম শতাব্দী, অপশ্যন ডি। 27 নম্বৰ প্ৰশ্ন, চৈতপৰৱ তল কোনটো জনগোষ্ঠীৰ পালন কৰে? অপশ্যন চি, চাহ জনগোষ্ঠীয়ে পালন কৰে। কুৱেশ্যন নম্বৰ 28, তোমাক বিচৰা নাই সুধি পোৱাৰ জীৱনৰ সুধাময় পবিত্ৰ ক্ষণত। এই কবিতা পুথিৰ ৰচক কোন? এই কবিতা পুথিৰ ৰচক হ'ব আপোনাৰ ৰত্নকান্ত বৰকাকতি। নেক্সট এনচাৰটো হ'ব কুৱেশ্যন নম্বৰ 29, ইষ্টাৰ্ণ ইনফ্লুৱেঞ্চ অন মডাৰ্ণ এছামিছ ড্ৰামা শীৰ্ষক গ্ৰন্থখনৰ প্ৰণেতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পুনা মহন্ত। কুৱেশ্যন নম্বৰ 30, কুশান গান কোন অঞ্চলত প্ৰচলিত লোকনাট্য অনুষ্ঠান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গোৱালপাৰা। কুৱেশ্যন নম্বৰ 31, হস্তিবিদ্যাৰ নাম পুথিখন তলৰ কোনবিধ চিত্ৰশৈলীৰ নিদৰ্শন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মোগল শৈলী। ভাত ৰান্ধি দিয়া খাৱৈ পৰুৱা, পানী আনি দিয়া খাওঁ, চাউল মুঠি চেৰেক বান্ধি দিয়া পৰুৱা, টুলুঙা বিচাৰি যায়। উক্ত গীত ফাঁকি লোকগীতৰ কোনটো ভাগৰ অন্তৰ্গত? এইটো হ'ব কি? পৰুৱাৰ জোনাৰ অন্তৰ্গত, অপশ্যন বি। কুৱেশ্যন নম্বৰ 33, জাৰি গীতবোৰৰ বিষয়বস্তু তলত উল্লেখ কৰা কোনবিধ বিষয়ৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কৰুণাত্মক। হুছেইন চাহাবৰ কাৰবালাৰ যিবিলাক কৰুণাত্মক চিত্ৰ ইয়াত প্ৰকাশ পাইছে। হেন শুনি যশোদা পুত্ৰক নুবুলাই, আনন্দে ৰহিলা হাসি পুত্ৰ মুখ চাই। উক্ত কবিতা ফাঁকিত প্ৰকাশিত হোৱা ৰসবিধ হৈছে অপশ্যন চি, শান্তৰস। তলৰ কোনজন কবি বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কবি নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ভট্টদেৱ। কুৱেশ্যন নম্বৰ 36, অসমীয়া ভাষাত ধ্বনিতত্ত্ব সম্পৰ্কে আলোচনা কৰা প্ৰথম ধ্বনিতত্ত্ববিদ হৈছে গোলকচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন নম্বৰ 37, কাতি মাহৰ এটা ধোঁৱা ৰাতিপুৱা কুঁৱলী গলি ভাহে, এই পোৱা যেন অতীত জীৱন। উক্ত কবিতা ফাঁকিৰ কবিজন হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অজিত বৰুৱা। কুৱেশ্যন নম্বৰ 38, অসমীয়া লিপি বিষয়ক প্ৰথম প্ৰকাশিত গ্ৰন্থখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডেভেলপমেণ্ট অফ স্ক্ৰিপ্ট অফ এনচাইণ্ট কামৰূপা। কুৱেশ্যন নম্বৰ 39, তুলনাত্মক সাহিত্যৰ অনুবাদ বিচাৰ গ্ৰন্থখনৰ ৰচকৰ নাম লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰফুল্ল কটকী। আইভান তুৰ্গেনেৱৰ দি ভাৰ্জিন ছয়েল নামৰ গ্ৰন্থখন কুমাৰী পৃথিৱী নামেৰে অসমীয়া ভাষালৈ অনুবাদ কৰা লেখকজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বীৰেন বৰকটকী। তলৰ বিবৃতিটো শুদ্ধতা নিৰ্ণয় কৰা। 41, সঞ্চায়ন কাব্যগ্ৰন্থৰ সম্পাদক কোন? মহেশ্বৰ নেওগ, শুদ্ধ উত্তৰ। কবিতামঞ্জুৰী কাব্যগ্ৰন্থৰ সম্পাদক লীলা গগৈ, এইটো ভুল। শতপত্ৰ কবিতা পুথিৰ সম্পাদক যজ্ঞেশ্বৰ শৰ্মা, শুদ্ধ। লীলা কাব্যৰ ৰচক পদ্মনাথ গোহাঁই বৰুৱা, শুদ্ধ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তলৰ বিবৃতিটো শুদ্ধতা নিৰ্ণয় কৰা। অপশ্যন এ, নিবাৰণ ভট্টাচাৰ্যই এপচাৰ নাটক ৰচনা কৰিছিল, এইটো শুদ্ধ উত্তৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ আটাইখিনি গল্পক উৎকৃষ্ট বুলিব নোৱাৰি, এইটো আপোনালোকে শুদ্ধ বুলি ধৰি ল'ব পাৰে। এ ফিউ ৰিমাৰ্কছ অন এছামিছ গ্ৰন্থখনৰ লেখক কোন? হেমচন্দ্ৰ বৰুৱা, এইটো ভুল। এইটো আনন্দৰাম ঢেকীয়াল ফুকন। মিছনেৰীসকলৰ গদ্যৰীতিক আধুনিক অসমীয়া গদ্যৰীতি সম্পূৰ্ণ নিৰ্ধাৰণ বুলিব নোৱাৰে, শুদ্ধ উত্তৰ। গতিকে চাওক অপশ্যন কোনটো শুদ্ধ হ'ব? অপশ্যন এ, প্ৰথম দুটা শুদ্ধ, চিটো অশুদ্ধ আৰু ডিটো শুদ্ধ। নেক্সট কুৱেশ্যন, এইটো শুদ্ধতা নিৰ্ণয় কৰিব দিছে। উষা আলোচনীৰ প্ৰথম প্ৰকাশৰ সময়? এইটো সকলোৱে জানো আমি 1907 চন, শুদ্ধ। জোনাকী প্ৰথম প্ৰকাশৰ চন?
এইটো জানো আমি 1889 ইয়াত ভুলকৈ দিয়া আছে, গতিকে এইটো ভুল হ'ব। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰতিষ্ঠা এইটো 1888 চনত, এইটো শুদ্ধ। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা চন 1970, এইটো শুদ্ধ। গতিকে অপশ্যন এ আৰু ডি শুদ্ধ হ'ব, গতিকে ইয়াৰ চি অপশ্যনটো শুদ্ধ। তাৰপিছতটো প্ৰশ্ন 44, কুৱেশ্যন নম্বৰ 44 কৈছে ভৱানন্দ দত্ত জয়ন্তী যুগৰ এজন প্ৰখ্যাত কবি, এইটো শুদ্ধ। নীলমণি দত্ত অসমীয়া সাহিত্য নাট্যকাৰৰ প্ৰসিদ্ধ, এইটো ভুল। জীৱনৰ দিশ আৰু বাণী, এইটো ভুল, এইটো প্ৰফুল্ল দত্ত গোস্বামী নহয়। আখৰৰ জখলা আৰু নৱকান্ত বৰুৱাৰ শৈশৱোত্তৰ শিশু গ্ৰন্থ, এইটো শুদ্ধ। এ আৰু ডি শুদ্ধ হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 45 মৃণাল মাহী নাটকৰ নাট্যকাৰ হৈছে সত্যপ্ৰসাদ বৰুৱা, শুদ্ধ। আধুনিক অসমীয়া কবিতালৈ ৰোমান্টিক প্ৰভাৱ বৈ অনা কবিজন হৈছে হেমচন্দ্ৰ গোস্বামী, ভুল। অসমীয়া সাহিত্যৰ প্ৰথম চনেটকাৰ হৈছে ৰঘুনাথ চৌধুৰী, ভুল এইটো। কেঁচা পাতৰ কপনি উপন্যাসৰ ৰচক হৈছে প্ৰফুল্ল দত্ত গোস্বামী, এইটো শুদ্ধ। গতিকে অপশ্যন এ আৰু ডি শুদ্ধ হ'ব, অপশ্যন চিটো শুদ্ধ। নেক্সট স্মৃতিতীৰ্থ শীৰ্ষক জীৱনী প্ৰণেতা হ'ল নলিনীবালা দেৱী, এইটো শুদ্ধ। শংকৰদেৱ নামৰ নাটকৰ প্ৰণেতা হ'ল গোবিন্দ প্ৰসাদ শৰ্মা, এইটো ভুল। অৰুণোদয় নাটকৰ জীৱনী প্ৰণেতা হৈছে বীৰেন্দ্ৰ শৰ্মা, শুদ্ধ। দুৰ্গা প্ৰসাদ মজুমদাৰ নামৰ জীৱনী প্ৰণেতা নগেন শইকীয়া, এইটো ভুল হ'ব, গতিকে শুদ্ধ উত্তৰটো হ'ব এ আৰু চি শুদ্ধ, অৰ্থাৎ অপশ্যন চিটো শুদ্ধ। নেক্সট অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্য চানেকি গ্ৰন্থখনৰ লেখক হৈছে গোলোক চন্দ্ৰ গোস্বামী, এইটো শুদ্ধ উত্তৰ। অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশ উপেন্দ্ৰনাথ গোস্বামী, এইটো শুদ্ধ। অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব গ্ৰন্থখনৰ লেখক কালিৰাম, এইটো শুদ্ধ। অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ এইটো হৈছে দীপঙ্কৰ বৰাৰ, অশুদ্ধ। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 48 বুৰঞ্জী সাহিত্য পঞ্চদশ শতিকাৰ, এইটো ভুল। চৰিত সাহিত্য কেৱল শংকৰদেৱৰ জীৱন চৰিত আছে, এইটো ভুল। কথাগীতা ৰচক ৰামচন্দ্ৰ ঠাকুৰ, এইটো ভুল। ব্যৱহাৰিক সাহিত্য কেৱল পদ্যত ৰচিত, এইটো ভুল। গতিকে এইটো প্ৰশ্ন আটাইকেইটা কি হ'ব, অশুদ্ধ। অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 49 গ্ৰামেটিকেল নোটছ অফ দ্য আছামিজ লেংগুৱেজ গ্ৰন্থ ৰচক নাথান ব্ৰাউন, এইটো শুদ্ধ উত্তৰ। দ্য অৰিজিন গ্ৰোথ অফ দ্য আছামিজ লেংগুৱেজ ইয়াৰ লেখক হৈছে কালিৰাম মেধি, এইটো অশুদ্ধ। এ গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ গ্ৰন্থ ৰচক উইলিয়াম ৰবিনছন, এইটো শুদ্ধ। এ গ্ৰামাৰ অফ দ্য বেংগলী লেংগুৱেজ, এইটো অশুদ্ধ, উইলিয়াম কেৰী নহয়। এ আৰু চি শুদ্ধ, গতিকে অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 50 নগেন ঠাকুৰ ভাষাবিদ, অনুবাদক আৰু কবি, এইটো শুদ্ধ। বিশ্বেশ্বৰ হাজৰিকা গল্প লেখক আৰু ঔপন্যাসিক, এইটো অশুদ্ধ। অনিমা দত্ত গল্পকাৰ, প্ৰবন্ধকাৰ আৰু লেখিকা, এইটো শুদ্ধ চি। হীৰেন্দ্ৰনাথ দত্ত কবি আৰু সমালোচক, এইটো শুদ্ধ। গতিকে অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 51 কৈছে জাতিস্মৰৰ কবি হৈছে মহেন্দ্ৰ বৰা, এইটো শুদ্ধ হ'ব। বালিচন্দ্ৰৰ কবি কেশৱ মহন্ত, এইটো শুদ্ধ। কপিলপুৰীয়া সাধুৰ ৰচক নৱকান্ত বৰুৱা, শুদ্ধ। সেউজী পাতৰ কাহিনী বীণা বৰুৱা, এইটো শুদ্ধ। এ চি আৰু ডি শুদ্ধ, গতিকে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 52 মিচিং জনজাতিয়ে পালন কৰা উৎসৱটো হৈছে খেৰাই উৎসৱ, এইটো শুদ্ধ। বড়ো জনজাতিয়ে পালন কৰা উৎসৱ হৈছে বৈশাগু, শুদ্ধ। দেউৰী জনজাতিয়ে পালন কৰা উৎসৱ হৈছে বিচু, এইটো শুদ্ধ। ৰাভা জনজাতিয়ে পালন কৰা উৎসৱ হৈছে আলি আই লৃগাং, এইটো অশুদ্ধ। গতিকে বি আৰু চি শুদ্ধ, ইয়াৰ অপশ্যন হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 53 অসমীয়া ভাষাত দন্তমূলীয় বৰ্ণৰ উচ্চাৰণ পোৱা নাযায়, এইটো ভুল, দন্তমূলীয় পোৱা যায়। কামৰূপী উপভাষাত শস্যঘাত শব্দ আদি অক্ষৰত পৰে, এইটো শুদ্ধ। গোৱালপৰীয়া উপভাষাত তালব্য বৰ্ণৰ উচ্চাৰণ আছে, এইটো শুদ্ধ। অসমীয়া ভাষাত
অনুনাসিক এটা লয় উচ্চাৰণ নহয়, এইটো অশুদ্ধ হ'ব। মোটামুটি এইটো অশুদ্ধ হ'ব, গতিকে অপশ্যন ডি টো ৰাইট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 54, চেৰেক অসমীয়া ভাষাৰ অনিৰ্দেশাত্মক প্ৰত্যয়, এইটো কি হ'ব? শুদ্ধ। চোন অসমীয়া ভাষাৰ সাৰ্থিক প্ৰত্যয়, এইটো শুদ্ধ হ'ব। উতা অসমীয়া ভাষাৰ তদ্ধিত প্ৰত্যয়, এইটো ভুল। অৰিয়া অসমীয়া ভাষাৰ কৃত প্ৰত্যয়, এইটো ভুল হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 55, ডক্টৰ মাইলছ বনছনৰ অসমীয়া অভিধানখনি প্ৰথম প্ৰকাশিত অভিধান, এইটো শুদ্ধ। অৰুণোদয় কাকতে বিনয় বচন সৰকাৰে তীৰ্থবন আদি ৰচনা কৰিছিল, নীতিৰাম খাৰৱেল, এইটো শুদ্ধ। তাৰপিছত 1885 চনত ওলোৱা আসাম বন্ধুৰ সম্পাদক আছিল হেমচন্দ্ৰ বৰুৱা, এইটো শুদ্ধ। এইটো গুণাভিৰাম বৰুৱা আছিল। স্বাস্থ্য ৰক্ষাৰ নিয়ম নামেৰে ইংৰাজী ৱে টু হেল্থ পুথিৰ ভাঙনি কৰিছিল গুণাভিৰাম বৰুৱাই, এইটো শুদ্ধ। এইটো কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে। এতিয়া শুদ্ধ উত্তৰ হ'ব এ আৰু বি। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। নেক্সট, তলৰ বিবৃতিসমূহৰ শুদ্ধ উত্তৰ নিৰ্ণয় কৰা। হ-য-ব-ৰ-ল নামৰ লঘু নাটিকাখনৰ ৰচক আছিল পদ্মনাথ গোহাঁই বৰুৱা, এইটো ৰং। এইটো আছিল লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা বেলিমাৰ সামাজিক নাটক, শুদ্ধ। মেঘনাথ বধ দুৰ্গেশ্বৰ শৰ্মা ৰচিত পৌৰাণিক নাটক, এইটো কি হ'ব? চিটো শুদ্ধ হ'ব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপালী নাটকৰ মুন্না ভান্না নাটকৰ চালে ৰচনা কৰিছিল, এইটো শুদ্ধ হ'ব। অৰ্থাৎ বি আৰু ডি শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 57 দিয়া আছে, ষ্ট্ৰাকচাৰ অফ এছামিজ গ্ৰন্থৰ লেখক ৰমেশ পাঠক, এইটো শুদ্ধ হ'ব। ষ্টাডিজ ইন এছামিজ ভেকুবুলাৰী গ্ৰন্থৰ প্ৰণেতা সত্যনাৰায়ণ গোস্বামী, এইটো ৰং। দি অৰিজিন এণ্ড দ্য ডেভেলপমেণ্ট অফ দ্য বেংগলী লেংগুৱেজ শীৰ্ষক গ্ৰন্থৰ প্ৰণেতা সুকুমাৰ সেন, এইটো শুদ্ধ হ'ব। এন ইনষ্ট্ৰাকশ্যন টু এছামিজ ফ'ন'লজি নামৰ গ্ৰন্থৰ প্ৰণেতা গোলক চন্দ্ৰ গোস্বামী, এইটো শুদ্ধ হ'ব। গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 58, হে অৰণ্য হে মনসাগৰ কাব্যগ্ৰন্থৰ ৰচক নৱকান্ত বৰুৱা, শুদ্ধ। কিছুমান পদ্য আৰু গান নীলমণি ফুকনৰ কাব্যগ্ৰন্থ, এইটো শুদ্ধ। নিৰ্জনতাৰ শব্দ অজিত বৰুৱা, এইটো শুদ্ধ। 3 বছৰ দিন নিৰ্মল প্ৰভা বৰদলৈ, এইটো শুদ্ধ। এ আৰু ডি শুদ্ধ। এইটো হ'ব অপশ্যন চি। নেক্সট, চমংকান খামতিসকলৰ শ্ৰাদ্ধ উৎসৱ অনুষ্ঠান, এইটো ৰং। কৰম পূজা চাহ জনগোষ্ঠীৰ লোক উৎসৱ, শুদ্ধ। ৱাংগালা বড়ো জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ, এইটো ভুল। বসু ডিমাছাসকলৰ উৎসৱ, এইটো শুদ্ধ। অৰ্থাৎ বি আৰু ডি শুদ্ধ। এইটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 60, বুৰঞ্জীয়ে সামাজিক জীৱনৰ আটাইবোৰ কাহিনীক সামৰি লৈছে, এইটো শুদ্ধ। বুৰঞ্জীৰ কথা শুকান হাৰচাল নহয়, তাত ভাৱৰ সমাৱেশ আৰু আৱেগৰ সৌৰভ লক্ষ্য কৰিব পাৰি। সেই দেখি এই বুৰঞ্জীৰ শাৰীৰ পৰা আনি বিশুদ্ধ সাহিত্যৰ অংগীভূত কৰা হৈছে, শুদ্ধ। অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ হাততে অসমীয়া চুটিগল্প কাহিনী সাহিত্যই সাধুকথা গঢ়ৰ পৰা আহি আধুনিক গল্পৰ দোহাদলি পাৰ হৈছে, শুদ্ধ। অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ ঠাই অৰুণোদয়ৰ বিশেষ সাধকতা, অসমীয়া সাহিত্যৰ পুষ্টি সাধন ইয়াৰ প্ৰাসংগিকতা, এইটো শুদ্ধ।
গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 61, সুকুমাৰ বৰকাইত হস্তিবিদ্যাৰ নব, অৰ্থাৎ এৰ লগত ডি ৰাইট, গতিকে অপশ্যন এ ডি 4 এইটো ৰাইট হ'ব। B3, কবিৰাজ চক্ৰৱৰ্তী ভাস্বতী, C1 জ্যোতিৰাম হাজৰিকা, কলি ভাৰতী বুৰঞ্জী আৰু বিশ্বেশ্বৰ বৈদ্যদ্বীপ, এইটো অপশ্যন বি বেলিমাৰ বুৰঞ্জী। কুৱেশ্যন নম্বৰ 62, মহেশ্বৰ নেওগ, মহেশ্বৰ নেওগৰ হ'ব মুছাফিৰ খানা, হেম বৰুৱা মমতাৰ চিঠি, নলিনীবালা দেৱী পৰম তৃষ্ণা আৰু যতীন্দ্ৰনাথ দুৱৰাৰ শূন্য পৰিচয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছত অপশ্যন 63 কুৱেশ্যন, ৰদালিয়ে ৰ'দে, এইটো হ'ব গগন চন্দ্ৰ অধিকাৰী, মৰুৱা ফুল, অলৰেডি এৰ লগত 2 হ'ব, মৰুৱা ফুল নৱকান্ত বৰুৱা, তাৰপিছত পখিলা বাণীকান্ত কাকতি, ৰংমনৰ কথা লীলা গগৈ, গতিকে অপশ্যন বি টু কাৰেক্ট আনচাৰ। নেক্সট উচ্চাৰণকৰণটো এইটো হ'ব অপশ্যন এ। অপশ্যন এৰ লগত এইটো হ'ব লাগে নিয়মমতে 1 হ'ব, চি হ'ব লাগে অপশ্যন এৰ লগত 1 হ'ব লাগে, বিৰ লগত 2 হ'ব লাগে অঘোষী ভৱন আনএছপিৰেশ্যন, চিৰ লগত 4 হ'ব লাগে অনিয়ত ডিভইচিং আৰু অল্পপ্ৰাণী ভৱন আৰ্টিকুলেশ্যন। তাৰপিছতো আছে কুৱেশ্যন নম্বৰ 65, কানাই বৰশৈব শিলালিপি ত্ৰয়োদশ শতিকা, তাৰপিছত ভাস্কৰ বৰ্মাৰ ডুবি শাসন, এইটো হ'ব সপ্তদশ শতিকা, উমাচল শিলালিপি পঞ্চম শতিকা আৰু বনবল দেৱৰ পূৰ্বৱৰ্তী তাম্ৰ শাসন, এইটো হ'ব নৱম শতিকা। গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 66, এইটো অপশ্যন হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ। প হৈছে এবিধ মূৰত পিন্ধা বস্ত্ৰ, আৰনা এবিধ গলবদ্ধ, হাতৰি এবিধ অলংকাৰ আৰু জপা হৈছে এবিধ সাচনৰ পাত্ৰ। কুৱেশ্যন নম্বৰ 67, ধন্য নৰ তনুফাল, সৈয়দ আব্দুল মালিক, কপুলীপৰীয়া সাধু নৱকান্ত বৰুৱা, আশীৰ্বাদৰ ৰং অৰুণ শৰ্মা আৰু নৈ বৈ যায় লীলা গগৈ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 68, লম্বোদৰ দাই, এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পৃথিৱীৰ হাঁহি, উমাকান্ত শৰ্মা উড়ন্ত মেঘৰ ছাঁ, অনুৰাধা শৰ্মা চাহেবপুৰাৰ বৰষুণ আৰু পূৰ্বী বৰমুঠি সোণোৱালী নৈৰ সোণোৱালী ঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 69, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গীত গোবিন্দৰ লগত হ'ব কবিৰাজ চক্ৰৱৰ্তী, কানি বেহেৰুৱাৰ কথা একে কাৰ্ণি, কানি বেহেৰুৱাৰ লগত একে কাৰ্ণি হ'ব, দেওদাই বুৰঞ্জী হ'ব সূৰ্য কুমাৰ ভূঞা, তাৰপিছত কলি ভাৰত বুৰঞ্জীৰ লগত হ'ব জ্যোতিৰাম হাজৰিকা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তাৰপিছত আছে নদাইটো কাৰ লগত হ'ব? নদাইটো হ'ব দীননাথ শৰ্মা, বনজুই সৈয়দ আব্দুল মালিক, হাদিনী পদ্মনাথ গোহাঁই বৰুৱা আৰু গৰমা কুঁৱৰী নৱকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 71, কাশীনাথ তামুলী ফুকন আসাম বুৰঞ্জী, শ্ৰীনাথ দুৱৰা তুংখুঙীয়া বুৰঞ্জী, যদুৰাম ডেকা বঙলা অভিধান আৰু মণিৰাম দেৱান বুৰঞ্জী বিভাগ ৰত্ন। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ অপশ্যন
বি। Question number 72. হেম সরস্বতী হব কি? হরগৌরী সংবাদ। অপশন সি। ৰুদ্ৰকুণ্ডলীৰ লগত হ'ব সাত্বিকী প্ৰৱেশ। হৰিবৰ বিপৰীত লৱ যুদ্ধ আৰু শ্ৰীধৰ কুণ্ডলী গণচা কীৰ্তন। গতিকে শুদ্ধ উত্তৰটো অপশ্যন বি। তাৰপিছত কাব্যালংকাৰ উদ্ভট ভাম, কাব্যদৰ্শ দণ্ডী, তাৰপিছত কাব্যমীমাংসা হ'ব ৰাজশেখৰ, আৰু অলংকাৰ সাৰগ্ৰহ হ'ব উদ্ভট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তাৰপিছত হ'ব সুধীৰ চন্দ্ৰ পেঁপা, তাৰপিছত আনন্দজনক খোল, গণবাদ্য তাল, তৎ-ধুতৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন, জেইন পেন এইটো তিৱাসকলৰ উৎসৱ। তাৰপিছত এগে হৈছে মিচিংসকলৰ উৎসৱ। ৰিচা হৈছে ডিমাছাসকলৰ উৎসৱ, আৰু কাচাং হৈছে তিৱাসকলৰ উৎসৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন, সত্যনাথ বৰা বহল ব্যাকৰণ, কালিৰাম মেধি অসমীয়া ভাষাতত্ত্ব আৰু ব্যাকৰণ, গোলকচন্দ্ৰ গোস্বামী অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, উপেন্দ্ৰনাথ গোস্বামী অসমীয়া ভাষাৰ ব্যাকৰণ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 77, স্বৰভক্তি এটা হ'ব 3 নম্বৰ, বিহমী ভৱন 1, স্বৰসমী ভৱন এইটো ডি, নাচিক্য ভৱন 2। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। নেক্সট, পদ্ম তৎসম শব্দ, ধৰম তদ্ভৱ শব্দ, ঘৰ অৰ্ধতৎসম, ফৰমান আৰবী শব্দ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, A2 B4 হ'ব, ধৰমটো অৰ্ধতৎসম হ'ব, আৰু ঘৰটো হ'ব তদ্ভৱ শব্দ। অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 79, ফুকন চাওদাং এইটো হ'ব আহোমসকলৰ। তাৰপিছত কচক কমাৰ হাফলং এইবিলাক হ'ব চাওতালীসকলৰ। তাৰপিছত কাবৌ খং হেনো জহা এইবিলাক বড়োসকলৰ, আৰু গোহাঁই পাহাৰ এইবিলাক খাচীসকলৰ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। পৰৱৰ্তী ভিডিঅ'সমূহ পাবৰ কাৰণে মোৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যদি ভাল পাইছে মোৰ এই ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।